এ বাই আজিও সেই সৰু মাছৰ পৰাই বনাইছ কিমান খাম আৰু খাওঁতে খাওঁতে পেটত মাছৰ খেতি কৰাৰ দৰে হৈছে আলহী পদূলি তেনেকে অপমান কৰে নেকি আমাক অতিথি সেৱা নালাগে অ এজনী এই চটুকুৰাই তহঁতৰ কাৰণে লাই শাক দি পঠিয়াইছে তাকেহে দিব আহিছো ইমান দূৰৰ পৰা অহিৰু কোন অহিৰু তোমাক দেখোন দেখা মোৰ মনতেই নাই সুদূৰ অসম ৰাজ্যত এখন গাঁও আছে আচৰিত কাণ কটা ল'ৰাও তহঁতকেইটা লোকবিশ্বাস পৰম্পৰা আছিল আছিলে ৰহস্য আছিলে বহু আছিলে লগত কাহিনীৰ গাথা বাঁহ গছৰ এক সুকীয়া উপাসনা